Hello friends, পৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো Mathematics with পৰাক্তামূলী এই চেনেলটোলৈ আমি পঢ়ি আছো দশম শ্ৰেণী 5.2 চেপ্টাৰৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ এতিয়া কোৱেশ্চন নম্বৰ 8 লৈ আহিছো আজি ইয়াত দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ পদ সংখ্যা 50টা পদ সংখ্যা 50টা আছে তৃতীয় পদ 12 বুলি কৈছে তৃতীয় পদ 12 অন্তিম পদ 106 বুলি কৈছে ইয়াৰ 29তম পদটো কিমান আমি লিখিম ইয়াতে if the number of terms is 50 if the third term is 12 and if the last term is 106 find the 29th term গতিকে আমাক a3 দিয়া আছে 12 আৰু আমাক দি থোৱা আছে অন্তিম পদ অৰ্থাৎ an কিমান দি থোৱা আছে 106 an মানে কিমান আমি n ৰ ঠাইত আমি কি লিখিম এতিয়া অন্তিম পদ বুলি কৈছে an বুলি কৈছে গতিকে আমি ইয়াত n ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব কিন্তু কেনেকৈ উলিয়াম ইয়াত n ৰ ভ্যালুটো 50 বুলি দি আছে পদ সংখ্যা 50টা দি আছে গতিকে আমি ইয়াত সুবিধাৰ কাৰণে a50 বুলি ইয়াতে লিখি ল'ম কাৰণ n ৰ ভ্যালু কিমান দি থোৱা আছে 50 দি থোৱা আছে গতিকে সোৱা এতিয়া অংকটো কৰিম এতিয়া a3 কিমান দি আছে 12 গতিকে আমি কিমান লিখিম মই অকমান খৰ কৰিম এতিয়া কিমান তোমালোকে কৰিছে অভ্যাস কৰিছা আৰু অকমান খৰকে যাব লাগিব কেনেকৈ হ'ব a + 2d = 12 ঠিক সেইদৰে a50 = 106 গতিকে আমি কি লিখিম a + 49d = 106 আমি আগৰ দৰে আকৌ সমাধান কৰিব লাগিব কেনেকৈ লিখিম আমি এটোকে আগত লিখি লওঁ কেনেকৈ লিখিম a + 49d = 106 আৰু a + 2d = 12 সাবট্ৰেক্ট কৰা মাইনাস কৰিলে আমি কি হ'ব a ক্যান্সেল যাব আমি হৰে এটুক মাইনাস বুলি ধৰিব লাগে 49d 49 - 2 কিমান হ'ব 47d = এটো যদি মাইনাস কৰে প্লাস আছে আমি মাইনাস বুলি ধৰিব লাগিব কিমান হ'ব তেতিয়ালে 6 - 2 6 পৰা 2 গলে 4 থাকিব আৰু ইট ইজ 10 10 - 1 9 is 94 কিমান হ'ব d = 94/47 কিমান হ'ব তেতিয়ালে আমি d ভ্যালু কিমান পালো আমি 2 বুলি বলি এটো কাটা গলে 2 হ'ব d ভ্যালু 2 পালো অৰ্থাৎ কমন ডিফাৰেন্সটো কিমান আহিল আমাৰ 2 আহিব এতিয়া কমন ডিফাৰেন্সটো আমি কোনোবা এটা ভ্যালুত বহাই দি পেলাই কোনোবা এটা সমীকৰণত বহাই দি আমি a ভ্যালুটো উলিয়াম কেনেকৈ উলিয়াম তে সোৱা a + 2d = 12 গতিকে a ভ্যালু কিমান হ'ব এতিয়া উলিয়াব লাগিব 2 * d ভ্যালু কিমান 2 = 12 তাৰ মানে a + 2 * 4 2 to 4 12 হল so a = 12 - 4 হল গতিকে a = কিমান আহিলে 8 আহিলে গতিকে আমি d ভ্যালু পালো a ভ্যালু পালো গতিকে আমি যিকোনো ভ্যালু উলিয়াব পাৰিম কি উলিয়াব দিছে a29 29তম পদটো 29th টাৰ্ম 29th টাৰ্ম বা 29তম পদ কেনেকৈ লিখিম a29 a + 28d গতিকে a ভ্যালু কিমান পালো a ভ্যালু 8 প্লাস 28 d ভ্যালু কিমান d ভ্যালু পালো আমি 2 গতিকে কিমান হল 8 + 28 * 2 কিমান হ'ব 56 আৰু 8 + 56 হলে কিমান হ'ব 64 অৰ্থাৎ এই সমান্তৰ প্ৰগতি যি প্ৰশ্নটো দিয়া আছে এই প্ৰগতিটোৰ যত 50টা পদ আছে there are 50 terms তৃতীয় পদ 12 the third term is 12 অন্তিম পদ 106 the last term is 106 then find the 29th term 29তম পদটো উলিওৱা আৰু 29তম পদটো আমি কিমান পালো 64 মই আশা কৰিছো তোমালোকে অংকটো খুব সহজতে বুজিব পাৰিছা যদি বুজিব পাৰিছা তেনহলে লাইক বাটনটো অন কৰিবা আৰু তোমালোকৰ কৰাৰ সুবিধাৰ কাৰণে এটা স্ন্যাপশ্বট লৈ ল'ব পাৰা তোমালোকৰ টুকিবলৈ কাৰণে বহি টুকিবলৈ কাৰণে আৰু যদি বুজি পোৱা নাই তেনহলে তুমি কমেন্ট বক্সত আহি কমেন্ট কৰিব পাৰা আৰু তাৰ মই বুজাবলৈ যত্ন কৰিম কোনখিনি তোমালোকৰ অসুবিধা হৈছে আশা কৰিছো তোমালোক সকলো সুস্থ হৈ থাকিবা এতিয়া কোভিডৰ সময় সকলোৱে যাতে সামাজিক ব্যৱধান মানি চলা আৰু এজনৰ গাৰ পৰা আনজনৰ গালৈ যাতে কোভিড বিয়পি যাব নোৱাৰে তাৰ কাৰণে তোমালোকে ব্যৱস্থা গ্ৰহণ কৰি সজাগতা অৱলম্বন কৰিবা বুলি আশা কৰিছো আৰু আশা কৰিছো তোমালোকে অংকত এনেকৈ মোৰ লগত সংলগ্ন হৈ থাকিবা আৰু তোমালোকে ম্যাথমেটিক্স উইথ পৰাক্তামূলীৰ পৰা বিভিন্ন
চেপ্টাৰৰ এই গণিতৰ বিভিন্ন চেপ্টাৰৰ এই প্ৰব্লেমবিলাক তোমালোকে সলভ কৰিবলৈ কাৰণে সুবিধা হ'ব আৰু আশা কৰি তোমালোকে মোৰ সংলগ্ন হৈ থাকিবা গতিকে চাই থাকিবা মেথমেটিক্স উইথ পৰাগ তামুলী